নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল MN আছাম নামৰ এই চেনেলটোলৈ। আপোনালোকে যদি এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা যিটো বেল আইকন আছে সেইটো দবাই দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে চাবলৈ পায়। বন্ধুসকল, আপোনালোকক আজি মই এটা বহুতেই ইণ্টাৰেষ্টিং এপছৰ বিষয়ে জনাম, যিটো এপছৰ দ্বাৰা আপোনালোকে আপোনালোকৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ কালে কল কৰিছিলে, কেতিয়া কৰিছিলে, গোটেইখিনি আপোনালোকে ডিটেইলছ চেক কৰিব পাৰিব। আৰু কেনেকৈ পাৰিব, ক'ৰ পৰা পাৰিব, গোটেইখিনি এই ভিডিঅ'টোতে আপোনালোকে চাবলৈ পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে সেই এপছটো ইউজ কৰি চাব, কেনেকুৱা পালে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক কৰি দিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। মোবাইলত অন কৰি এটা এপছ ডাউনলোড কৰিব লাগিব। এপছটোৰ নাম হৈছে আপোনাৰ এইটো PDF বেকআপ এণ্ড ৰিষ্ট'ৰ। ঠিক আছে বন্ধুসকল, এইটো আপোনালোকে ইনষ্টল কৰি ল'ব। আপোনালোকে প্লে ষ্ট'ৰত এটা চাৰ্চ কৰিব E2PDF। E2PDF চাৰ্চ কৰাৰ লগতে আপোনালোকে ইয়াতে দেখিব E2PDF বেকআপ ৰিষ্ট'ৰ SMS কল কণ্টেক্ট ট্ৰু কল। ঠিক আছে, আপোনালোকে এনেকৈ দেখা পাব। ইয়াতে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি লোৱাৰ পিছত ইয়াতে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। ইয়াতে আপোনাৰ তলত দেখিছে ক্লিক টু কণ্টিনিউ ক্লিক কৰি দিব আপোনালোকে। তাৰপাছত আপোনালোকে এনেকৈ দেখা পাইছে SMS চাব পাৰিব, তাৰপিছত কল চাব পাৰিব, এনেকৈ কণ্টেক্ট চাব পাৰিব, এনেকৈ গোটেইবিলাক চাব পাৰিব। মই কলটো দেখাইছোঁ। আপোনাৰ জেনেৰেল কলক ক্লিক কৰিব। ইয়াত আপোনাৰ কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ আপোনালোকে চাব বিচাৰে। ঠিক আছে, আপোনাৰ 4 জানুৱাৰী হৈছে, মই 1 জানুৱাৰীৰ পৰা দি দিছোঁ। বা আপোনালোকে আপুনি 19 চনৰ চাব পাৰে, 18 চনৰ চাব পাৰে, 16 চনৰ চাব পাৰে। ঠিক আছে, মই 19 চনৰ দি দিছোঁ। আপোনালোকৰ বিশ্বাস হয়তো নহ'ব পাৰে, গতিকে 19 চন দি দিছোঁ। ইয়াতে আপোনাৰ 4 জানুৱাৰীলৈ আছে। ঠিক আছে, তাৰপাছত আপোনালোকে ইয়াতে ফাইল নেমটো লিখিব, আপোনালোকে ফাইলটো কি বুলি ছেভ কৰিব। ঠিক আছে, মই মাই ফোন বুলি লিখিছোঁ। এক্সপৰ্ট টু PDF। ঠিক আছে, এক্সপৰ্ট টু PDF কৰি দিব। ইয়াতে প্লিজ ৱেইট, অলপ সময় লাগিব, মানে এইটো আপোনাৰ জেনেৰেট হোৱালে, গতিকে অলপ সময় ৰখিব লাগিব। এনেকৈ প্লিজ ৱেইট দেখাব। এতিয়া আপোনাৰ মোৰ ফাইলটো ক্ৰিয়েট হৈ গৈছে। তাৰপাছত আপোনালোকে কি কৰিব, আপোনাৰ ফাইল মেনেজাৰত যাব। ফাইল মেনেজাৰত গৈ কেনে আপুনি এতিয়া আপোনাৰ যিটো PDF আছে, তাত আপোনাৰ যিটো সিহঁতৰ ফল্ডাৰ হয় আপোনাৰ ফাইল মেনেজাৰ, সেইটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ মই লিখিছিলোঁ মাই ফোন। ঠিক আছে, মাই ফোন এইটো PDF দেখিছে, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিমানলৈ কল কৰিছিলে গোটেইবিলাক লিষ্ট আপোনালোকে ইয়াতে দেখা পাব। কিমান টাইমত কল কৰিছিলে, কেতিয়া কল কৰিছিলে, কিমান টাইম কথা পাতিছিলে, ৰিচিভ কৰিছিলে নে নাই, মিছ কল দিছিলে, গোটেইখিনি আপোনালোকে এই আপোনাৰ এপছটোতেই গোটেইখিনি গম পাই যাব। গতিকে আপোনালোকে ইউজ কৰি চাওক, কেনেকুৱা পায় কমেণ্ট বক্সত জনাব নাপাহৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ঠিক আছে বন্ধুসকল, আজিলৈ ইমানেই।